পাগলা এইটো ইমান পেটলা দেখিছে হাঁহি দেখিছে ইচ্ছা ক'ব নোৱাৰা হৈ গৈছে একেবাৰে কি আনিছোঁ কৈ দিয়াচোন ৰাইজক কৈ দিয়াচোন কি আনিছে আমাৰ হাই ফ্ৰেণ্ড মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ পোনপ্ৰথমে আজি মাঘ বিহুৰ আৰু লগতে উৰুকাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈ আৰু আজি মই 3টা বজাত উঠিছোঁ মই ঘড়ীটো দেখাই দিছোঁ 3টা বজাত উঠিছোঁ 3টা 5 হৈছে আৰু কিহৰ বাবে 3টা বজাত উঠিলোঁ আজি এক বিশেষ ঠাইলৈ গৈ আছোঁ চাই থাকক কিহৰ কাৰণে আজি 3টা বজাত উঠি এনেধৰণে ব্লগ বনাব লগা হ'ল এটা বিশেষ ভিডিঅ'ৰ কাৰণে এটা বিশেষ ঠাইলৈ যাত্ৰা আৰম্ভ কৰিছোঁ বলক যাওঁ আমি সেই যাত্ৰা আৰম্ভ কৰোঁ বহুত ঠাণ্ডা লাগিছে মাফলা চাফলা মাৰি লৈছোঁ ঠাণ্ডাত এটা বেগ লৈ লৈছোঁ দেই গাড়ী লৈ যাম ঠাণ্ডাত নহ'লে নোৱাৰি বহুত ঠাণ্ডা লাগে যিহেতু ঠাণ্ডা পৰিছে 3টা বজাত উঠিছোঁতো গাড়ী লৈ যাব লাগিব ভাবিছিলোঁ বাইকখন লৈ যাম বুলি কিন্তু বাইক নিলে যথেষ্ট ঠাণ্ডা লাগিব তাৰ বাবে গাড়ীখনকে লৈ যাওঁ আমি গাড়ীখন উলিয়াই ল'লোঁ যিহেতু গাড়ীখন উলিয়াই লৈছোঁ মোৰ লগত আৰু লগৰ দুটা যাব বিদ্যুৎ আৰু নৱ যাব যিহেতু এই আমাৰ ওচৰৰ পবিত্ৰ ধুনুক দাক লগ ধৰিছিলোঁ ধুনুদা নাযায় বোলে আজি ধুনুদা খোৱাৰ পৰা উঠিবই নোৱাৰে উৱাই আছে মুখেৰে এই গাড়ীখন লৈ লৈছোঁ হিটাৰ লগাই পেলাই বহি আছোঁ ভিতৰত যিহেতু বাহিৰত বহুত ঠাণ্ডা আৰু বিদ্যুৎ আহি আছে বিদ্যুৎ অহাৰ লগে লগে আমি সেই স্থানলৈ যাম কিহৰ কাৰণে আজি এই বিশেষ ভিডিঅ'টো লৈ আহিলোঁ চাই থাকক JB এণ্টাৰটেইনমেণ্ট চেনেল এই নৱ আহি পাইছে নৱ এই দেখুৱাই আছোঁ ৰ'ব এইজন আহি পাইছেহি ক'লৈ আহিছা মাছ ধৰিম এতিয়া মুঠতে মাছ ধৰিম আৰু মাছ ধৰিবা ন মাছ ধৰিবা নৱয়েহে কৈছে সঁচা কথাটো আচলতে আমি যিহেতু অথনিৰ পৰা কৈ আছিলোঁ এটা বিশেষ ভিডিঅ' লৈ গৈছিলোঁ আপোনালোকক ভিডিঅ'ত এটা মোনা দেখুৱাইছিলোঁ আৰু যিহেতু গাড়ী লৈ যাব ওলাইছিলোঁ কিহৰ কাৰণে যাব ওলাইছিলোঁ কোৱা নাছিলোঁ কিন্তু নৱ আহি পেলাই এতিয়া সঁচা কথাটো কৈছে ক'লৈ যাম আমি এতিয়া মাছ ধৰিব যাম ক'ত মাছ ধৰিমগৈ বিলত ধৰিমগৈ ন এই কেনেকুৱা ঠাণ্ডাটো কেনেকুৱা লাগিছে মানে যিহেতু বাইক লৈ আহিছা তুমি এই বিৰাট ধুনীয়া দেখিছানে মই টাইমাৰ অন কৰি আহিছোঁ একদম কিমান মিনিটত আহিব ভাল লাগিছে ন 1 মিনিট 15 ছেকেণ্ডত আহিব এনেই উঠি পাইছা নাই এই 3টা বজাত 3:30 বজাত ঠাণ্ডা দিনত উঠি পাইছা উঠিছা ন ভাল লাগে ন উঠি বঢ়িয়া ভাল লাগিছে এই ঠাণ্ডা দিনত গা ধুবলৈ পালে আৰু বেছি ভাল লাগে নহয় এনেই গৰম কৰিবলৈ কিবা খাবা নেকি গৰম কৰিবলৈ চাহকণ খাব পাৰি কিন্তু সকলো শুই আছে মই অকলে বাহিৰত আছোঁ আহি লৈ পেলাই খাম ন চাই থাকক আৰু এজন আহি আছে বিদ্যুতৰ কাৰণে ৰখি আছোঁ তেওঁ আহকচোন বহি লৈছোঁ হা গৈ আছোঁ আমি এইফালেদি গৈ আছোঁ আহি পাই গ'লোহি আমি চামগুৰি বিল আৰু চামগুৰি বিলত পোনপ্ৰথমে আচলতে মাছ চোৱাৰ আগতে জুইহে চাম দেই বহুত ঠাণ্ডা লাগিছে জুই ফুৱাই লৈছোঁ কেনেকুৱা লাগিছে নব ভাল লাগিছে আচলতে যিকোপা জুই দেখি ৰখি থাকিব নোৱাৰিলোঁ মানে যিকোপা জুই দেখি থাকিব নোৱাৰিলোঁ জাপ মাৰি দিয়া জঁপিয়াই দিয়া নালাগে মোৰে লগত আহিছা বুলি ভাবিছা এখন ডাঙৰ কথা হ'ব তোৰ কাৰণে তুমি অকণমান ফুৱাই ধৰিছা বুলি ডাঙৰ কথা হ'ব
বাৰু মাছ আৰু দেখুৱাম, যিহেতু চামগুৰি বিললৈ আহিছোঁ, যিহেতু বিলত চাগে কেনেকুৱা ধৰণৰ মাছ ওলায় আমি দেখুৱাম। কেইটা বাজিছে এতিয়া আমি চাই লৈছোঁ, 4টালৈ 10 মিনিট আছে। আৰু কিছু সময়ৰ পিছতে যিহেতু বিলত চাগে মাছ ধৰিব, আৰু মাছ ধৰিলে কি মাছ ওলাইনো আৰু কিমান দূৰৰ পৰা মানুহ আহে আমি দেখুৱাম সমগ্ৰ পৰিৱেশ। প্ৰথমে আমি জুইকুৰা পুৰাই লওঁ, চাই থাকক। এই আমি গৈ আছোঁ দেই। ক'লৈ গৈ আছোঁ? ক'লৈ গৈ আছোঁ? বিল পাৰ একদম বিলৰ পাৰলৈ য'ত মাছ খেলি মেলি কিয় কৰিম হয় নহয়? এই ৰাতিখন হয় নহয়? ৰাতি খেলি মেলি হৈছে যে টোপনি টোপনি চাবা আকৌ বিলত সোমাই যাব অকণমান ছাইডলৈ আহা। বিল বহুত ডাঙৰ বিল দেই। ঠাণ্ডাত খোজকাঢ়ি আহি আছোঁ, আগত বোলে মাছ ধৰিব। আন্ধাৰে মুন্ধাৰে একো দেখাই নাইকিয়া, কৰিমনো কি আৰু। বাৰু মোৰ মুখখন চাব নালাগে, আপোনালোকে ভিডিঅ'টোকে চাই থাককচোন, ক'লৈনো গৈ আছোঁ এই ৰাতিখন। খালি স্কিপ নকৰিব। কোনোমতে আহি আহি পোহৰ দেখা পাইছোঁ অকণমান। না বিদ্যুৎ, পোহৰ দেখিছানে? পোহৰ অকণমান দেখা নিচিনা পাইছোঁ। তেতিয়া আমি 3:30 বজাতে আহিছোঁ। 3:30 বজাৰ পৰা ৰখি ৰখি মাছৰ কাৰণে। এতিয়া বৰ্তমান কেইটা বাজিছে চাই দিছোঁ, কৈতো 5:30 বাজিছে। 5:30 বাজিছে, অলপ পোহৰ হৈছে। এতিয়াও কিন্তু মানুহ আহি আছে, মোৰ বেক চাইডে চাওক, মানুহ আহি আছে। বহুত দূৰৰ পৰা মানুহ আহি আছে, বিভিন্ন ঠাইৰ পৰা আহিছে বুলি ক'ব পাৰি মানুহ। আমি মাছ য'ত উঠাব সেই স্থানলৈ এতিয়া গমন কৰিছোঁ, আৰম্ভ কৰিছোঁ যাবলৈ, আৰু গৈ আছোঁ। আমি তাৰ পৰিৱেশো দেখুৱামগৈ। আরে কালারে কয় এখন বিলৰ নহয়, কালাৰ যিটো বৰ্তমান আহি পাই গ'লোঁ বিলত, আৰু বিলত আহি পাই পেলাই মাছ দেখুৱাইছোঁ। গৌতম দা, গৌতম দাক লগ পালোঁ দেই। আন্ধাৰ হৈ আছে যিহেতু। গৌতম দা কেনেকুৱা লাগিছে? ভাল লাগিছে। ঘূৰি শুভেচ্ছা থাকিল আপোনালৈ। আপোনালৈও কেনেকুৱা অনুভৱ হৈছে আজি? বহুত ভাল লাগিছে। ভাল লাগিছে ন? মাছ বিচাৰি আহি এই আমাৰ ভাগৱ দা আহি পাইছে দেই। ভাগৱ দা কেনেকুৱা লাগিছে? এবাৰ অকণমান পিছতীয়া পিছতীয়া ভাল লাগিছে ন? ঠাণ্ডা কেনেকুৱা? ঠাণ্ডা এই বিয়াত একো দেখাই নাই। এটা ভাগৱ দাতো আৰু বহুত লোক আহিছে। আমাৰ ধন্দি কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে। ঠাণ্ডা কেনেকুৱা লাগিছে? ঠাণ্ডা বহুত ঠাণ্ডা। মই একদম হাত মোজা চাত মোজা পিন্ধি আহিছোঁ, দেখিছেনে নাই? গেঞ্জি পিন্ধি আহিব পাৰিনে বাৰু এইটো ঠাণ্ডাত? উস্তাদীকেইটা পাৰিব আৰু তাক যে ভুঁ ভুঁ পাই চলাই ফুৰা কেইটা পাৰিব। এতিয়া গা ধুই আহিছে নে? গা ধুই আহিছে? মই গা ধুই আহিছোঁ। ধোৱা কিন্তু বহুতে কয় দেখোন নোধোৱা বুলি। মই নোধোৱা বুলি ক'ব নোৱাৰে। কিন্তু এই বিদ্যুতে নোধোৱে বোলে। ই নোধোৱে, হয় নোধোৱে, মই শুনিছোঁ। এইয়া ঠিক আছে, চাই থাকক JB এণ্টাৰটেইনমেণ্ট চেনেল। ইয়াৰ বিললৈ বহুত মানুহ আহিছে। চাওক কিমান মানুহ আহিছে, কিমান লোকৰ সমাগম ঘটিছে, আৰু বহুত মাছ উলিয়াইছে চামগুৰি বিলত। আৰু এইখনে হৈছে চামগুৰি বিল। আমি দেখুৱাই আছোঁ আপোনালোকক। এইখন চামগুৰিৰ বিল, আপোনালোকো আহিব পাৰে। ইয়াত যথেষ্ট সংখ্যক আচলতে বিভিন্ন প্ৰজাতিৰ বিভিন্ন মাছ ইয়াত ওলাইছে, যাৰ বাবে পুৱাৰ পৰা আচলতে ইয়াত আহি পেলাই এনেধৰণে ভিৰ কৰিছে। আমি পুৱাৰ দৃশ্য দেখুৱাইছোঁ। এয়া পুৱাৰ সময়ৰ দৃশ্য। আচলতে নাৱত মাছ অনা হৈছে। এনেধৰণে যিসকল লোক আছে তেওঁলোকে এনেধৰণে মাছ মাৰি নাৱত লৈ আহিছে আৰু ৰাইজৰ কাৰণে এৰি দিছে। বা কিমান ডাঙৰ মাছ চাওক, এইটো এটা কিমান ডাঙৰ মাছ। এনেধৰণে এতিয়া মাছ আনিছে এই লোকে। এইটো কমলকাঠ মাছ, এইটো কমলকাঠ বুলি কয়। কমলকাঠ মাছ দেখিছে কিমান ডাঙৰ মাছ এইটো। আৰু বহুত মানুহ আহিছে এই চামগুৰি বিলৰ মাছ কিনিবলৈ। আৰু দেখুৱাইও আছোঁ চাওক কিমান মানুহ আহিছে, কিমান মানুহে ভিৰ কৰিছে। আজি যিহেতু উৰুকা, লগে ভাগে এসাঁজ খাব, যাৰ বাবে এতিয়া বহুত মানুহ আহিছে এই বিললৈ। আৰু যিহেতু মই মাছ কিনিলোঁ, আৰু বৰালি ল'লোঁ, তাৰপিছত ভকুৱা ল'লোঁ, গ্ৰাছ কাপ, এনেকৈ বহুত বিভিন্ন প্ৰজাতিৰ মাছ লৈছোঁ। এই 90 মাছৰ মোনা লৈ আহি আছে এইটো। নব কি মাছ কিনিলা? মই তোমাৰ বৰালি কিনিলোঁ, কুঁহি কিনিলোঁ, ভকুৱা কিনিলোঁ। বহুত কিনিছোঁ। কিমান মান আনিলা তুমি মাছ? মই 7 কেজি। 7 কেজি আনিছা? 7 কেজি বেছি। 7 কেজি মাছ আনিছে 90। আৰু বিদ্যুতেও আচলতে মোনা এটা ধৰি আছে। বিদ্যুৎ কিমান আনিছে মাছ?
সেইটো কিবা 45 মান হ'ব হা 45 মান হ'ব বোপা ইমান ডাঙৰ মাছ আনিছে মাই গড হে 45 মান হ'ব দাঙিব পৰা নাই দেখা নাই বা চামুগুৰি বিলৰ মাছ আকৌ মানে 45 বুলি যেন কৈছে 4 কেজি 500 মান হ'ব চাগে সেইটো কাৰণে মানে তেনেকুৱা চিষ্টেমত লগাই দিছে কথাটো 45 কেজি মাছটোতো সম্ভৱ নহয় আপোনালোকেও জানে সেইকাৰণে অনুমান এটা কৈ দিছে আৰু কি আৰু 7.5 কেজি মাছ 7 কেজি মাছ 4টা মানুহৰ কাৰণে আৰু এতিয়া আমি গাড়ীৰ ওচৰলৈ গৈ আছোঁ আৰু মাছকেইটাও দেখুৱামগৈ মোৰ মাছখিনি আচলতে আগতহে আছে আগৰ পৰা মই লৈ যামগৈ মাছখিনি তাৰপিছত দেখুৱাম আপোনালোকক মাছখিনি সদ্যহতে আহি পালোহি ঘৰ আৰু ঘৰলৈ মাছ লৈ আহিছিলোঁ এয়া মই দেখুৱাই আছোঁ আপোনালোকক এইটো এটা মাছ এইটো মাছ আনিলোঁ তাৰপিছত আৰু এটা আনিছোঁ এইটো এইটো কাইটাই পিন্ধিছে এইটো বৰালি মাছ এটা আনিছোঁ ৰ'ব তাৰপিছত এয়া সৰু মাছ আৰু যাত্ৰাটো দেখিলে এয়া দেখিছেনে নাই দুয়োগৰাকী হাঁহি দেখিছে ক'ব নোৱাৰা হৈ গৈছে কি আনিছোঁ কৈ দিয়াচোন ৰাইজক কৈ দিয়াচোন কি আনিছে আমাৰ এই তিতি মাছ আনিছে বোলে গম পালে তিতি মাছ আনিছে তাই ৰখি আছে ৰাতিপুৱা সোনকালে উঠিলে আজি মোৰ লগতে উঠিলে তাই ৰাতিপুৱা 3টা মানতে উঠিছে উঠি পেলাই মই যেতিয়া মাছ আনিবলৈ গৈছোঁ তাই ৰখি আছে এতিয়া মাছ অনা দেখি টিভিৰ ওচৰৰ পৰা দৌৰি আহিছে মাছ আনিছে বুলি কি আনিছে মাছ আনিছে এইটো ইমান পেটলা দেখিছে